গুড মৰ্ণিং জয় জুবিনদা। তো আজি ৰাতিপুৱা শুই উঠি ল'লোঁ। এতিয়া আপোনাৰ চাহ তাহ খাই ল'লোঁ, কাপোৰ চাপোৰ ধুই ল'লোঁ। আজি মানে আপোনাৰ আমাৰ কলেজৰ মানে আজি এক্সাম আছে, গতিকে কাপোৰ কানি ধোৱা নাই হৈছিলোঁ। সেইবাবে ৰাতিপুৱা মানে শুই উঠি মেলি কাপোৰ কানিসমূহ ধুই ল'লোঁ পুখুৰীত গৈ কিনে। তাৰপাছতে এতিয়া আপোনাৰ চাহ তাহ খাই ভাত চাত খাই মোৰ বাচনিখন ধুবলৈ লৈছোঁ। চ' ৱেলকাম টু মাই বেক টু ইউটিউব চেনেল। তো সত্যজিৎ ব্লগছলৈ আপোনালোকক স্বাগতম। চাওক তেন্তে ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। চ' এয়া এইফালে পানী মাৰি ল'লোঁ, এইফালে বেলটো ওলাই আছে। এইফালে মোৰ বাচনকেইখন ধুব লাগে, এয়া পানী মাৰিলোঁ। এতিয়া এইখন ধুম। হৈ গ'ল আমাৰ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আমি এতিয়া কলেজ গৈ আছোঁ। পৰীক্ষা দি কিনে আহি কিনে এতিয়া বৰ্তমান টেঙা খাবলৈ গৈছোঁ। এয়া আমাৰ আগফালে আছে। গাৰ্গী এপাক ঘূৰি দিয়া, গাৰ্গী এইফালে ঘূৰি দিয়া। এইফালে ধৰিত্ৰী আছে, ধৰিত্ৰী চাওঁ তোমাৰ মুখখন নাই দেখা নহয়। এইজনী ধৰিত্ৰী। আমি বৰ্তমান ইয়াতে টেঙা খাব আহিছোঁ। এয়া আমাৰ সহপাঠী। বৰ্তমান আমাৰ প্লেচমেণ্টটো ইয়াতে আছে। কলেজৰ পৰা আহি পালোহি। এতিয়া ভাতকেইটা খাই পিনে অলপ পাছফালে ওলাই আহিছোঁ, অলপ নেট চলাবলৈ। মানে আমাৰ ঘৰত নেটটো অলপ প্ৰব্লেম দিয়ে, তো সেইটো কাৰণে অকণমান ওলাই আহিছোঁ পাছফালে চলাবলৈ নেট। এইফালে এইটো ধুনীয়া নেটৱৰ্ক পায়, সুন্দৰ জেগা, থাকিও ভাল লাগে। অকলে অকলে আৰু হুলস্থুল নাই। তো যদি মোৰ ভিডিঅ'সমূহ ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মোৰ ছাবস্ক্ৰাইবাৰ নাই বাৰু, তথাপিও ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে। বাই বাই।